আজি আপোনাৰ বিশেষ দিনটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি কোৱা যায় 5 তাৰিখে আপোনাৰ বহুত ডাঙৰ দিন হয় আৰু এইটোৰ কাৰণে আমি যোনখিনি আপোনাৰ গছ-গছনি লগোৱাৰ এটা হেৰি কৰোঁ সেইটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আমাৰ এনভাইৰনমেণ্টটো এতিয়া বহুতখিনি বেয়া হৈ গৈ আছে আৰু সেইটোৰ কাৰণে আমাৰ গছ-গছনিটো কিমান দৰকাৰ হয় তো আমি এইটো দিন বুলিয়ে নহয় আমি সদায় প্লেন্টেশনটো আপোনাৰ সদায় ৰাখিব লাগে অকল এইটো দিনৰ কাৰণে বিশেষ দিনৰ কাৰণে আমি হেৰি কৰিব নালাগে আৰু যিমান আপোনাৰ কাটা যায় বা হেৰি হয় সিমান আমি গছ-গছনি ৰুব লাগে এইটো আমাৰ গোটেই মানুহ প্ৰাণীৰ হেৰি কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয় তো আজি আপোনালোকে আহাৰ কাৰণে বহুত ধন্যবাদ আৰু আপুনি ইমানখিনি যোগাৰ কৰিছে তো দেখি ভাল লাগিছে আৰু মোৰো ফাৰ্ষ্ট টাইম এনেকৈ আপোনাৰ হেৰি কৰি পাইছোঁ আপোনালোকক এনেকৈ হিচাপে তো সেইটো কাৰণে ধন্যবাদ গোটেইবিলাককে আপোনাৰ যেনেকৈ হেৰি আপোনাৰ যোনবিলাক বিল্ডিংছ কনষ্ট্ৰাকশ্যনবিলাক বেছি হৈ যায় আছে সেইকাৰণে গ্ল'বেল ৱাৰ্মিং আপোনাৰ ইয়াতে য'ত আগতে শুনিছিলোঁ মুছলপুৰত বহুত বৰষুণ হয় আৰু এইটো যে বৰষুণবিলাক কমি গৈছে এইটো এটাই কাৰণ হয় যে আমাৰ কনষ্ট্ৰাকশ্যনবিলাক বেছি হৈছে আৰু গছ-গছনিবিলাক কম হৈছে তো সেইটো কাৰণে গৰম বাঢ়িছে তো সেইকাৰণে মানুহবিলাক বেমাৰ হৈছে তো সেইটো কাৰণে আমি গছ-গছনিটো কিমান ইম্পৰ্টেণ্ট হয় বতাহ বায়ুটো কিমান পিয়'ৰ কৰি ৰাখিব লাগে তো সেইটো বহুত ইম্পৰ্টেণ্ট তো সেইকাৰণে গছ-গছনিটো মানে পাৰিলে যিমান আমি কাটো সিমানখিনি আমাৰ লগাবতো লাগে আজি আমাৰ বাস্কা জিলা গ্ৰাম্য ঔষধ ব্যৱসায় সন্থাৰ উদ্যোগত যি বিশ্ব পৰিৱেশ দিৱস আছে এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ ভূটানখুটি উপস্বাস্থ্য কেন্দ্ৰৰ সহযোগত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে আৰু বৃক্ষৰোপণ কাৰ্যসূচীটো ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ বিভিন্ন স্তৰৰ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে লগতে আমাৰ যি ভূটানখুটি স্বাস্থ্য কেন্দ্ৰৰ মাননীয় সভাপতি ডাঙৰীয়া আছে তেখেত আমাৰ লগত সহযোগিতাত আছে মাননীয় ডক্টৰ অনুপ কুমাৰ দাসদেৱ আমাৰ লগত সহযোগিতাত আছে লগতে আমাৰ যি বাস্কা জিলাৰ চেণ্ট্ৰেল কমিটিৰ সদস্য 3জনকৈ সদস্য আছে তেওঁলোক আমাৰ সহযোগিতাত আছে আৰু লগতে বাস্কা জিলাৰ পৰা আমাৰ যি সদস্য আছে তেওঁলোকেও আহি আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু এটা সুন্দৰ পৰিৱেশত আমাৰ আজিৰ এই যি অনুষ্ঠানটি আছিল এই অনুষ্ঠানটি সম্পন্ন হৈছে নিশ্চয়কৈ আমি অকল পৰিৱেশ দিৱস বা বিভিন্ন দিৱসত গছপুলি ৰুলে আমাৰ দায়িত্ব শেষ হৈ নাযায় তো গছপুলিটো ৰোৱাৰ পিছত তাক ডাঙৰ দীঘল কৰাৰ কাৰণে যিখিনি চোৱা চিতাৰ দৰকাৰ আছে সেইখিনি প্ৰয়োজন আৰু সেইখিনি আমি কৰাৰ কাৰণে ইচ্ছুক আৰু ইতিমধ্যে আমি যিখিনি গছপুলি ৰুইছোঁ আমি এনেকুৱা কৰা নাই যে গছপুলিকেইটা ৰুইয়ে আমি দায়িত্ব সামৰিছোঁ তাত যিখিনি আমি বেৰ দিব লাগে বা যিখিনি তাক মানে উপযুক্ত মানে সুবিধা দিব লাগে সেইখিনি দিয়াৰ কাৰণে যত্ন কৰিছোঁ আমি প্ৰত্যেকডাল গছতে আমি নেট দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি ইয়াক চোৱা চিতাৰ কাৰণে আমি দায়িত্ব ল'ম বা আহি কেনে চোৱা চিতাৰ ব্যৱস্থা কৰিম আৰু লগতে যিহেতুকে আমাৰ উপস্বাস্থ্য কেন্দ্ৰই আমাৰ লগত সহযোগিতাত আগবঢ়াইছে আৰু উপস্বাস্থ্য কেন্দ্ৰৰ মানে যি বাউণ্ডাৰী আছে এই বাউণ্ডাৰীত আমি গছপুলিটো ৰুইছোঁ গতিকে তেখেতসকলৰ দায়িত্ব থাকিব তেখেতসকলেও যাতে এই গছপুলিখিনি জীয়াই উঠাত মানে যিখিনি চোৱা চিতা কৰিব লাগে তেওঁলোকে কৰিব নিশ্চয়কৈ আৰু আমাৰ সভাপতি ডাঙৰীয়া আছে তেওঁ নিশ্চয় ইয়াত থাকিব আৰু স্থানীয় ৰাইজ আছে তেওঁলোকেও এই ক্ষেত্ৰত অলপ সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ নিশ্চয়কৈ আজি যি গ্ল'বেল ৱাৰ্মিং আছে গ্ল'বেল ৱাৰ্মিঙৰ ফলত যিটো মানে আমাৰ গৰমৰ যিটো তীব্ৰতা বাঢ়ি গৈছে গোটেই বিশ্বতে যাৰ ফলত মানে যিটো আমাৰ পৰিৱেশৰ যিটো মানে ভাৰসাম্য আছে পৰিৱেশৰ ভাৰসাম্যতাৰ মানে অভাৱত আজি মানে গ্ল'বেল ৱাৰ্মিঙৰ উপৰিও বিভিন্ন নেচাৰেল কেলামিটি আমাৰ গোটেই পৃথিৱীত আৰম্ভ হ'বলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত আমি পৰিৱেশৰ যিটো ভাৰসাম্য এই ভাৰসাম্য বজাই ৰাখিবলৈ আমি গোটেই পৃথিৱীৰ ৰাইজে বিশেষকৈ যিটো আমাক সেউজীয়া গছৰ প্ৰয়োজন আছে এই সেউজীয়া গছপুলি ৰুই বা যি সেউজীয়াকৰণ কৰিব লগা যিটো প্ৰচেছ আছে এই প্ৰচেছটো আগবঢ়াই নিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ প্ৰতিজন নাগৰিককে প্ৰতিজন সুস্থ নাগৰিককে তেওঁলোকে যাতে নিজে কমচে কম বছৰত একদম কম হ'লে 5টা গছপুলি ৰুই এই 5টা গছপুলিক সম্পূৰ্ণৰূপে ডাঙৰ গছলৈকে ৰূপান্তৰিত কৰালৈকে তেওঁলোকে মানে ধুনীয়াকৈ তাৰ ব্যৱস্থা কৰে এই ক্ষেত্ৰত মই
আমাৰ বাস্কা জিলা গ্ৰাম্য মানে ঔষধ ব্যৱসায় সন্থাৰ সম্পাদক হিচাপে মই সমূহ ৰাইজকে আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম অনুকুমাৰ দাস। মই ভূটানকুটি আয়ুষ্মান আৰোগ্য মন্দিৰৰ সমূহীয়া স্বাস্থ্য বিষয়া। আজি বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। আজি এনভাইৰনমেণ্ট ডে আমি প্ৰত্যেক বছৰে কৰি আহোঁ ভূটানকুটি আমাৰ স্বাস্থ্য কেন্দ্ৰত, কিন্তু আজি অলপ ব্যতিক্ৰম হ'ল, কিয়নো আজি আমাৰ বাক্সা জিলাৰ গ্ৰাম্য স্বাস্থ্য ব্যৱসায় সন্থাৰ লগত আমাৰ ভূটানকুটি স্বাস্থ্য কেন্দ্ৰৰ লগত লগ হৈ আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লৈছোঁ। এই পৰিৱেশ দিৱস উপলক্ষে মই ইয়াতে এইখিনিয়ে ক'ম। আজি একচুৱেলি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024 চনৰ থিমটো আছিল লেণ্ড ৰিষ্টৰেশ্যন, অৰ্থাৎ ভূমি পুনৰুদ্ধাৰ। এতিয়া 2 নম্বৰ হ'ল আমাৰ আজি ড্ৰাউট ৰেচিলেঞ্চি। ড্ৰাউট মানে যিবিলাক আমাৰ খৰাং হৈ গৈছে এতিয়া, সেইটোৰ আমি কেনেকৈ খৰাং নোহোৱাৰ কাৰণে আমি কি পদক্ষেপ কৰিব লাগে, সেইটো এটা। আৰু 3 নম্বৰ হৈছে ডিচাৰ্টিফিকেশ্যন, অৰ্থাৎ যিবিলাক আমাৰ যিবিলাক ফাৰ্টাইল লেণ্ড, যিবিলাক আমাৰ আছিল, আমি নিজে বিভিন্ন কাৰণত হওক আমি ইনফাৰ্টাইল কৰি লৈছোঁ। আমি নিজৰ আমাৰ হিউমেন এক্টিভিটিছৰ কিছুমান ভুল ধাৰণাৰ কাৰণে সেইটো আমি কেনেকৈ ধৰক গছ গছনি ৰুই হওক বা আমাৰ কিছুমান এগ্ৰিকালচাৰ টেকন'লজি ইউজ কৰি কেনেকৈ আমি ফাৰ্টাইল কৰিব পাৰোঁ, সেইটোৰ ওপৰত আজি থিমটো বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি 2024 চনত এইটো থিম আয়োজন কৰা হৈছে। আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই এটাই ক'ম, আজি ধৰক আমি আজি গছপুলি ৰোপণ কৰিলোঁ। আমি প্ৰত্যেক বছৰে ৰোপণ কৰোঁ, কিন্তু ৰোপণ কৰিলে নহ'ব। ৰোপণ কৰাৰ পিছত সেই গছপুলিডাল আমি কেনেকৈ মেইনটেইন কৰিছোঁ। এতিয়া আমি আজি এইটো বছৰ আমি ৰোপণ কৰি আমি ধৰক ছাৰাউণ্ডিং কিবা গৰু ছাগলী নোখোৱাকৈ কিবা দিলোঁ, কিন্তু নেক্সট বছৰ আমি কেনেকৈ সিহঁতক নাৰ্চাৰ কৰিব পাৰিছোঁ বা ডাঙৰ দীঘল কৰিব পাৰিছোঁ, সেইটো একচুৱেলি বহুত ডাঙৰ পইণ্ট মই ভাবোঁ। আৰু 2 নম্বৰ হ'ল অকল গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰতে নহয়, আমি কিছুমান আমাৰ স্বাস্থ্যৰ ফালৰ পৰা হওক বা আমাৰ ফুড ছেফটি যিটো আমাৰ মেজাৰ, সেই ফালৰ পৰা আমি মেইনলি গছপুলিৰ বাহিৰে আমি যিবিলাক ধৰক ছিংগল প্লাষ্টিক ইউজ, এইবিলাক আমি বৰ্জন কৰিব লাগিব। কাৰণ আমি গছপুলি ৰুয়ে থাকিলে নহ'ব, কাৰণ যিবিলাক কোম্পানী আমি যিবিলাক ধৰক বায়'ডিগ্ৰেডেবল নহয়, যিবিলাক মাটিত পৰি যোৱাৰ পিছত এইবিলাক মিহলি নাযায়, সেইবিলাক আমি বৰ্জন কৰিব লাগিব। 2 নম্বৰ হ'ল যিবিলাক ধৰক যিবিলাক আমাৰ আমি যিবিলাক অলাগতিয়াল কিছুমান বস্তু আমি ধৰক ঘৰৰ কাৰণে হওক বা নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমি গছ গছনি কাটি নিজৰ কাৰণে আমি নিজৰ ফেমিলিৰ কাৰণে হওক বা কিমান আমি কিছুমান ষ্টেপ লৈছোঁ, সেইটো আমি বৰ্জন কৰিব পাৰোঁ। কিয়নো গছ গছনিয়ে আমাৰ প্ৰাণ। আমি ৰিচেণ্ট আমি 2024 চনত আমি অলপতে আমি ভুগিয়ে গৈছোঁ, কাৰণ অতিপাত গৰমৰ কাৰণে আমি সকলো ব্যক্তি আমাৰ অসমৰ বুলি নহয়, আমি গোটেই বিশ্বতে আমি ভুক্তভোগী। কিয়নো আমাৰ গছ গছনি কাটি গৈছে, তাৰে ফলত আমাৰ ক্লাইমেটটো চেঞ্জ হৈছে, তাৰে ফলত পানী শুকাই গৈছে। আমাৰ যোৱা বছৰতকৈ 20% আমাৰ বৰষুণৰ পৰিমাণটো কমি গৈছে। আৰু এইবিলাক আমি লক্ষ্য ৰাখি আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত আমি কেনেকৈ আমি মেইনটেইন কৰিব পাৰোঁ, বিশেষকৈ আমি ছিংগল প্লাষ্টিক এভইড কৰিব লাগে। লগতে মই আৰু এটা কওঁ, যিবিলাক আমি ধৰক আৱৰ্জনা আমি পেলাওঁ, যিবিলাক ধৰক ভিজা আৱৰ্জনা আৰু যিবিলাক শুকান আৱৰ্জনা, একচুৱেলি আমি আৱৰ্জনা পেলালে আমি কি হয়, আমি ঘৰত হওক বা আমাৰ নিজৰ স্বাস্থ্য যিকোনো ক্ষেত্ৰতে আমি হওক, আমি মিক্স হৈ পেলাওঁ আৱৰ্জনাবিলাক, শুকান হওক ভিজা হওক। কিন্তু একচুৱেলি এইটো আমি বন্ধ কৰিব লাগিব, কাৰণ শুকান আৰু ভিজা যেতিয়া আৱৰ্জনা একেলগে লগ হৈ আমি যদি পেলাওঁ, সেই মাটিত যদি আমি পেলাওঁ, সেই মাটিখিনি কমপ্লিট বেয়া হৈ যায়। আৰু তাৰে ফলত মাটিখিনি বেয়া হোৱাৰ ফলত ক্লাইমেটিক চেঞ্জ হয়, আৰু এইবিলাক আমি দেখি আহিছোঁ। মই এইখিনিয়ে ক'ব লগা।